নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দুপৰীয়া চাহ খাবলৈ এয়া এনেকৈ আটা গুলি ল'লোঁ, লগতে পিঁয়াজ কাটি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ বনাম আৰু চাহ খাবলৈ সদায় বিস্কুটৰ লগত খাবলৈ মন নাযায়, সেইটো কাৰণে এনেকৈ আটা গুলি লৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ, চাই থাকিব। পাতি কেৰাহীত তেল দি দিছোঁ, তেল বেছি নাই দিয়া, অকণমান দিছোঁ আৰু এইফালে চিমত দি বাকি দিম বেছি পনীয়া হোৱাৰ কাৰণে এনেকৈ দি দিলোঁ। ডাঙৰকৈ দুটা বনাই থৈছোঁ আৰু এতিয়া মই এইফালে সৰু সৰুকৈ বনাই দিছোঁ দুটামান। এতিয়া মই উল্টাই দিলোঁ এবাৰ, একেবাৰে চিমত বনাইছোঁ, কমকৈ দিছোঁ আৰু কেৰাহীটো দেখি আপোনালোকে নাহাঁহিব দেই, কেৰাহীটো আমি মানে জুইটো ইউজ কৰোঁ যে, মানে এনেকুৱা হৈ গৈছে কালাৰ। হৈ গ'ল। চাহ বনাই দিলোঁ, লাল চাহ, এইফালে পিঠা আৰু এইফালে গুড়ৰ টেমা লগত লৈ লৈছোঁ আৰু এইফালে আমাৰ এইটো আহি সাজু, এইফালে দেউতা পিঠাটো একদম পিজ্জা কৰিছে হেনো, পিজ্জা বোলে কটাৰীয়ে কাটিছে পুৰা। এইফালে আমি লৈ লৈছোঁ, আমি এইফালে খাই আছোঁ এতিয়া।